আজি বতৰটো বৰ ঠাণ্ডা মই আজি ইন্টাৰভিউটো বাহিৰতে লম लगा कले जाओ हे हनी बुड्डाक पासफলৰ পৰা মাত লগালিয়া নহয় ইন্টাৰভিউ এটা আছে হেল্ল বাদ দে ইন্টাৰভিউ দিবলে হেল্ল ইন্টাৰভিউ দি আধাৰে গলে দেখো কোনোবাই ইন্টাৰভিউ দিবলে গবি জমাছন নমইবি গেয়াকে ফটোমি কবলা আইছ নেগুৰ নোহা বান্দৰ হাত যা বেষ্ট অফ লাক গুড মৰ্নিং মেম মৰ্নিং বহা থ্যাংক ইউ মেম আচ্ছা কোৱাচোন অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গুড এতিয়া তুমি কোৱাচোন কৰোনা ভাইৰাছ ক'ৰ পৰা উৎপত্তি হৈছিল চাইনা ভেৰি গুড এতিয়া কোৱাচোন ভাৰতবৰ্ষ কেতিয়া স্বাধীন লাভ কৰিছিল 1857 চনৰ পৰা চেষ্টা চলি আছিল কিন্তু 1947 চনতে 15 আগষ্ট দিনাখনিয়ে স্বাধীনতা লাভ বাৰু কোৱাচোন এতিয়া মংগল গ্ৰহৰ এই পানী থকাটো তুমি বিশ্বাস কৰা নে বিজ্ঞানীসকলে হেতুকে ভাবিছে কিন্তু এতিয়া পৰীক্ষা নিৰীক্ষা চলি আছে ওকে এতিয়া আপুনি অকমান বাহিৰতে বহকে হ থ্যাংক ইউ মেম নেক্সট কোন আছিল মই আছিলো মাতিছে বাৰু বন্ধু ইন্টাৰভিউ কেনেকুৱা হ'ল বহুত ধুনীয়া হৈছে গুটিকেইটা এনচাৰ একদম শুদ্ধকে দিছো বাৰু বন্ধু মই তোমাক 41 টকা এটা দিম তুমি উত্তৰকেইটা ক'বা নেকি মোক আৰটো বেয়া নহয় প্ৰথমটো তো হিমন্ত বিশ্ব শৰ্মা গুড মৰ্নিং মেম মৰ্নিং বহক বাৰু কওকচোন আপোনাৰ নামটো কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাইদেউ বাৰু কওকচোন আপোনাৰ ঘৰ ক'ত চাইনাত বাইদেউ বাৰু কওকচোন আপোনাৰ জন্ম কেতিয়া 57 চনৰ পৰা চেষ্টা চলাই আছিল কিন্তু 1947 চনৰ 15 আগষ্ট তাৰিখে সফলতা লাভ কৰিছিল কি আপুনি পাগল নেকি বিজ্ঞানীসকলে তাকে ভাবিছে কিন্তু এতিয়াও পৰীক্ষা নিৰীক্ষা চলি আছে কি পৰামৰ্শ কৰিছে হে আপুনি যাওক কি হ'ল বাৰু মোৰ চাকৰিটো কি হ'ব হে আপুনি যাওক